हेलो फ्रेंड्स तबेनी विकास चैनल स्वागतम जनाइছো আজি এখন নতুন টা ভিডিও লৈ আপোনালোকৰ মাজত আহি গলো মই আজি এঠাইত ফুৰিব মানে আপোনালোকক পিকনিক প্লেস দেখাব যাম সেই পিকনিক প্লেসটোৰ ক'ত আছে কি আছে এইবিলাক আপোনালোকক মই তাত গৈ পিনে কৈ আছো এতিয়া আমি তাত জেগাৰ আমাৰ ডেষ্টিনেশ্যনৰ আপোনালোকক লগ পাই আছো বাই বাই আমি হিলডুবি পাই গলোহি আজি বহুত দূৰ আছে কাৰণ অলপ ৰখি লৈছো এইডোখৰ মেইন হিলডুবি বুলি কোৱা হয় এতিয়া আমি যাওঁ ওপৰলৈ উঠোঁগৈ আৰু লাহেকৈ আপোনালোকে চাইড কৰক ভিডিঅ'টো স্কিপ নকৰা আমি গৈ আছো কি ধুনীয়া পৰিৱেশ চাওক ভৰি টানিলে পাছফালে ভৰি টানিলে এইটো এটা আহি আছে পাছফালে আমিও আহি আছো ভাগ লাগিছে অকণমান নহয় বহুত ভাগ লাগিছে সেইকেইটা আগত Ayo, 120 kilometer বাইক চলাই আহিছো এতিয়া আকৌ পাহাৰত উঠিছো পৰিৱেশটো ধুনীয়া ইমান ধুনীয়া পৰিৱেশ ওপৰলৈ উঠি আহিছো এইটো এয়া চাওক আমাৰ কিমান ধুনীয়া পৰিৱেশ কিন্তু ৰ'দটো অকণ খাই মাৰিছে এইডাল বিকালো যি বহুত গধুৰ হ'ল সেইকাৰণে অকণ প্ৰব্লেম আছে আৰু চব কিমান ধুনীয়া পৰিৱেশ চব আমি গৈ আছো চাই থাকক আপোনালোকে গৈ আছো দেই লাহে লাহে চাওঁ কিমান লৈ যাব পাৰোঁ পাহাৰ বেছি ভাল লাগে কৈছো ন মই পাহাৰত গৈ ভাল পাওঁ কিন্তু ভাগৰটো বহুত লাগে তাৰপিছতে আমি বহুতো গ'লোঁ স্কুলৰ পৰা প্ৰথম আহিছিলোঁ তেতিয়া এবাৰ মোৰ ছেকেণ্ড টাইম হয় গৈ আছোঁ আপোনালোকে চাই থাকক এইটোৱে নেজান কৈ গৈছেগৈ এইটোৱে তই লেলাই গেলাই আহি আছে এইকেইটা এতিয়া কিবা এটা খালোঁ এয়া আমি খাই আছোঁ আলু ভুজিয়া এইটো খাই আছে আলু ভুজিয়া খাই আছে এইটো কিডনী ক'ত আছে পাহৰি গৈছে এইটো এইকেইটা যাওঁকে আছে যাম আৰু টুকুৰা টুকিকে এইকেইটা খাই লওঁ অকণমান মানুহটো অকণমান বাই আকৌ অকণমান আগত গৈ দেখাই আছোঁ আপোনালোকক চোলাবোৰ খুলি ল'ব খাব তই ইউটিউব চা এয়া চাওক এইবোৰ চব আহি আছে লাহে লাহে আমিও আহি আছো এডালকে উঠি বনাই লৈছো ভাগৰ লাগিছে কিন্তু গৈ আছো এয়া ক'ত ধৰিব আহিছো বহি আছে পাল্লা খুলি ল'লে কিমান ধুনীয়া পৰিৱেশ গৈ আছো আমি
উঠি আছোঁ গৈ আছোঁ পাহাৰ হিলডুবি এইটো বহলা ওচৰত আছে আপোনালোকে আহিব ইয়াত চাই যাব চাই এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ কিমান কষ্ট কৰি আহিছোঁ ওপৰত উঠিছোঁ আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট হৈছে ইমান কষ্ট ৰ'দত বনাই আছোঁ চাওকচোন এইবোৰ ঘামি গৈছে খুলি ল'বলগীয়া হৈছে এইডোখৰ যাব নোৱাৰিছোঁগৈ আপোনালোকক দেখাব নোৱাৰোঁ আৰু এইবোৰ চাওকচোন ইয়াত কিমান ধুনীয়া পৰিৱেশ কোন এখন লাগিছিলে কি ধুনীয়া আপোনালোকক মই ভিডিঅ' দেখাব পাৰিলোঁ এতিয়া মোৰ ড্ৰোন নাই ড্ৰোন শ্বট কেতিয়াবা ল'ম আনিলে ভৱিষ্যতে যদি চেনেলটো গ্ৰ' হয় তেতিয়া ড্ৰোন এখন আনিম এই ড্ৰোনখন আনিলে আপোনালোকক শ্বটটো দেখাম কেনেকুৱা হয় ইয়াৰ পৰা মই ড্ৰোন শ্বট দেখাম মোৰ যদি চেনেলটো কেনেকৈ গ্ৰ' হৈ যায় তেতিয়া আপোনালোকক মই ড্ৰোন শ্বট চাবলৈ পাব আৰু আপোনালোকে এতিয়া ভাগৰ লাগিছে সামৰণি মাৰিছোঁ অকণমান কিয় এয়া আমি ঘূৰিছোঁ লগৰকেইটাও ঘূৰিছে নোৱাৰিছেগৈ এতিয়া আমি তললৈ যাওঁ এয়া আমি নামি আহিছোঁ আৰু এতিয়া আৰু ওপৰলৈ নাযাওঁগৈ ইমান ওপৰলৈ যোৱাও ভাল নহয় সেইকাৰণে তললৈ যাওঁ আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি টিপি দিব সোনকালে তেতিয়া নটিফিকেশ্যনবোৰ পাই যাব এয়া চব জোতা চোতা খুলি ল'লোঁ এতিয়া যাওঁ আৰু লাহেকৈ তললৈ নামিছোঁ এতিয়া জোতা চোতা খুলি ল'লোঁ বহুত কষ্ট হৈছে সেই জোতা আপুনি খালী ভৰিয়ে বেষ্ট কৈছোঁ নহয় বেষ্ট খালী ভৰিয়ে উঠিব লাগে ইয়াত এতিয়া আমি বিদায় ল'লোঁ আৰু হিলডুবিৰ পৰা এতিয়া যাওঁ ঘৰলৈ আপোনালোকক যোৱাডোখৰকৈ অলপ দেখাইছোঁ অহাডোখৰটো দেখাবলৈ পাহৰি থাকিলোঁ সেইকাৰণে এতিয়া অকণমান যোৱাডোখৰ ৰাস্তাটোকে অলপ দেখাই যাওঁ বুলি ভাবিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো